মাজত মাথো আৰু কেইটামান দিন আৰম্ভ হ'বলৈ গৈ আছে নলবাৰীৰ হৰিহতলীৰ বৰহৰকুছি আৰু কিছিমপুৰ গাঁৱৰ উদ্যোগত ৬৮তম বাৰ্ষিক ৰাজহুৱা সভা মহোৎসৱ। দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত এতিয়া ব্যাপক প্ৰস্তুতি। অহা মাঘ মাহৰ ১০ তাৰিখৰ পৰা ১২ তাৰিখলৈ ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব সভা মহোৎসৱখন। লগতে শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী আঙ্গুলতা ডেকাই। লগতে উপস্থিত থাকিব বিশিষ্ট সমাজকৰ্মীসকল। ২৭ জানুৱাৰীৰ শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱী আৰু প্ৰাঞ্জল কাশ্যপৰ গীতৰ শৰাই। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট 12 লাইভ। নমস্কাৰ। আমাৰ এইবেলি ৬৮তম গোপালথান দেৱালয়ৰ যি ৰাজহুৱা সভা, আমি এই সভা প্ৰতি বছৰে আমি পালন কৰোঁ আৰু এইবেলিও আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি এই সভাখনৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। অলৰেডি আমাৰ সভাৰ বহুখিনি কামেই আমাৰ আগবাঢ়ি গৈছে আৰু মাজত কেইটামান দিন আছে। অহা 10 মাঘৰ পৰা 11-12 মাঘলৈকে আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই সভাখন অনুষ্ঠিত হ'ব। সমগ্ৰ আমি ভক্তগণক আমাৰ এই সভাত আপোনাৰ যোগেদি আমি আমন্ত্ৰণ জনাইছোঁ আৰু প্ৰভুৰ শ্ৰীচৰণত আমিও সকলোৱে মিলি যাতে আমাৰ এই সভাখন সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰোঁ। ভক্তগণৰ মনৰ যি বাঞ্ছা, যি আশা আগত ৰাখি তেখেতসকলে আমাৰ ইয়াৰ এই অনুষ্ঠানলৈ আহিব, তেওঁলোকৰো যাতে মহাপ্ৰভুৱে সকলো মনৰ ইচ্ছা বাঞ্ছা পূৰণ কৰে তাৰ কামনা কৰিছোঁ। হয়, এইবেলি হৰিহতলী গোপালধান দেৱালয়ৰ বাৰ্ষিক সভা ৬৮তম বাৰ্ষিক সভা, এই সভা মহোৎসৱত বিভিন্ন ঠাইৰ পৰা আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী ২৫ জানুৱাৰী বৃহস্পতিবাৰ, সেইদিনা বিভিন্ন কাৰ্যসূচী আছে আৰু ৰাতিপুৱা 10 বজাত এটি আকৰ্ষণীয় কাৰ্যসূচী আছে, জলাৰোহণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। বিশেষকৈ ইয়াত মহিলা, যুৱতী, যুৱকসকলে অংশগ্ৰহণ কৰিব আৰু আমাৰ হৰিহতলীৰ এই অঞ্চলৰ পৰা সুদূৰ পাগলা দিয়ালৈ খোজকাঢ়ি এটা শোভাযাত্ৰা হ'ব আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আমাৰ আমন্ত্ৰিত অসমৰ বিশিষ্ট অভিনেত্ৰী আৰু শিল্পী আঙ্গুলতা। তেখেতক আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আহিম বুলি কথা দিছে। আমাৰ ঠিক 10 বজাত এই অনুষ্ঠানটো আৰম্ভ হ'ব। এই চেগতে উক্ত দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি এই অঞ্চলৰ সমূহ যুৱক যুৱতী, ডেকা গাভৰু সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ।